হেল্ল' ফ্ৰেণ্ড, যোৱাকালি যিদৰে আমি এটা নতুন এপিছ'ড আৰম্ভ কৰিছিলোঁ, নাম আছিলে আইতাৰ আখল। ঠিক একেদৰে আজিৰ পৰা আমি আন এটা এপিছ'ড আৰম্ভ কৰিছোঁ। তাৰ নাম হৈছে গাহৰিৰে বিবিধ ব্যঞ্জন। গাহৰি মাংস সমগ্ৰ বিশ্বতে বহুলভাৱে সমাদৃত এবিধ মাংস। ই যথেষ্ট চৰ্বিৰে পৰিপূৰ্ণ আৰু সোৱাদেৰে ভৰা। আমি যিদৰে দেখিবলৈ পাইছোঁ যে আজিকালি বজাৰত লোকেল মুৰ্গী আৰু ব্ৰইলাৰ এনেকুৱা দুই ধৰণৰ মাংস পোৱা যায় চিকেনৰ ক্ষেত্ৰত। ঠিক একেদৰে গাহৰিৰো তেনেকুৱা দুই ধৰণৰ পোৱা যায়। এক ধৰণৰতো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে লোকেল, আৰু আনটো ধৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকৈ অষ্ট্ৰেলিয়ান ক্ৰছ বা থাইলেণ্ড ক্ৰছ ইটচেট্ৰা। লোকেল গাহৰিবিধ যথেষ্ট সতেজ আৰু খাবলৈ যথেষ্ট সোৱাদ ভৰা হয়। আজি আমি প্ৰথম খণ্ডটোত বনাবলৈ লৈছোঁ গাহৰিৰে সৈতে লাই শাক আৰু বিলাহী। এইটো গাহৰি খোৱাৰ এটা এছিয়ান ষ্টাইল বা এছিয়ান উপায়। সমগ্ৰ এছিয়াৰে বিশেষকৈ চীন দেশ আৰু ভাৰতবৰ্ষৰ উত্তৰ পূব অংশ, বিশেষকৈ অসমৰ কাৰ্বি আংলং জিলা, কাছাৰ জিলা আদি বিভিন্ন পাৰ্বত্য জাতি জনজাতি অধ্যুষিত অঞ্চলত এই ধৰণৰ বিভিন্ন প্ৰথাৰে গাহৰি খোৱাৰ নিয়ম আছে। উদাহৰণস্বৰূপে গাজ টেঙাৰ সৈতে গাহৰি, লাই শাকৰ সৈতে গাহৰি, মৰাপাতৰ শুকুতা পাতৰ সৈতে গাহৰি, খৰিকাত দিয়া গাহৰি, তিলৰ সৈতে গাহৰি ইত্যাদি বিভিন্ন ধৰণে খোৱাৰ নিয়ম আছে। প্ৰায় সকলোবোৰ পদ্ধতি দেখুওৱা বা শিকোৱা সম্ভৱ নহ'লেও বেছিভাগ থলুৱা পদ্ধতিয়েই আমি দেখুৱাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আহিবলগীয়া বিভিন্ন খণ্ডত। ভিডিঅ'ত আপোনালোকে দেখিবলৈ ইতিমধ্যে পাইছে যে কিদৰে আমি বস্তুবোৰ প্ৰস্তুত কৰি লৈছোঁ। গাহৰি মাংস সাধাৰণতে অত্যন্ত চৰ্বিযুক্ত হয়, সেয়েহে ইয়াক বিভিন্ন ধৰণে স্বাস্থ্যসন্মত তথা খোৱাৰ যোগ্য হোৱাকৈ প্ৰস্তুত কৰা হয়। গাহৰি মাংস বনাওঁতে আমি প্ৰায় এইটো মন কৰিব লাগে যে ইয়াক যেন পোনপ্ৰথমে সিজাই লোৱা হয়, কাৰণ আমাৰ অসমৰ জনমানসত এটা জনবিশ্বাস প্ৰচলিত হৈ আহিছে যে গাহৰি মাংস নিসিজোৱাকৈ বা ভালদৰে পৰিষ্কাৰ নকৰাকৈ খালে বা উতলোৱা নহ'লে বিভিন্ন সময়ত পেটত ফিটা পেলোৱাই দেখা দিব পাৰে। এই জনবিশ্বাসটোৰ প্ৰমাণ চাবলৈ মোৰ একেবাৰে মন নাই, সেয়েহে মই পোনপ্ৰথমে গাহৰিখিনি বইল কৰি লৈছোঁ। প্ৰতিবিধ মাংসৰে কেঁচা অৱস্থাত এটা গোন্ধ পোৱা যায়, যিটো গোন্ধ বেছিভাগৰে বাবে প্ৰিয় নহয়। সেয়েহে মাংসৰ তৰকাৰীত সচৰাচৰ আন তৰকাৰীতকৈ অধিক পৰিমাণে মছলাৰ প্ৰয়োজন হয়, আৰু সেই মছলা পৰাপক্ষত ঘৰুৱাভাৱে নিৰ্মিত বা প্ৰস্তুত কৰা হ'লে ভাল। এই মাংসবিধৰ গোন্ধটো নোহোৱা কৰিবলৈ বা মাংসবিধৰ আঞ্জাখন সুস্বাদু কৰি তুলিবলৈ আমি পৰ্যাপ্ত পৰিমাণৰ আদা, নহৰু আৰু জলকীয়া পিচি লোৱাটো জৰুৰী। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে কিদৰে মই পোনপ্ৰথমে কেঁচা অৱস্থাত থকা গাহৰি মাংসখিনি ইতিমধ্যে পানীৰ সৈতে বইল কৰি ল'লোঁ, অৰ্থাৎ উতলাই ল'লোঁ। কিন্তু মনত ৰাখিব, বহুতে সেই পানীখিনি পেলাই দিব নোখোজে বা চুপ হিচাপে ব্যৱহাৰ কৰিব খোজে, কিন্তু মই ইয়াত সন্মতি প্ৰদান নকৰোঁ। কাৰণ উতলোৱাৰ পিছত যদি সেই পানীখিনিত মিহলি অশুদ্ধিখিনি আমি পেলাই নিদিওঁ, তেনেহ'লে গাহৰিখিনি বইল কৰি লোৱাৰ কোনো অৰ্থ নাথাকে। আপোনালোকে ভিডিঅ'ত এই দৃশ্য দেখিবলৈ পাই নিশ্চয় আচৰিত হৈছে, কিন্তু আচৰিত নহ'ব, কিয়নো মই পূৰ্বেও কৈছোঁ যে গাহৰি মাংসত যথেষ্ট পৰিমাণৰ চৰ্বি থাকে। গতিকে গাহৰি মাংসৰ টুকুৰাবোৰৰ পৰা আমি কিছুমান চৰ্বিযুক্ত টুকুৰাৰে এইদৰে আমি যদি গৰম চৰুত ব্যৱহাৰ কৰোঁ, তাৰ পৰা আমি তেল নিৰ্গত হোৱা দেখিবলৈ পাম, বা তেল হিচাপে আমি সেইসমূহ ব্যৱহাৰ কৰিব পাৰিম, তেল হিচাপে গলাই ল'লেই হ'ল। অৰ্থাৎ সহজ অৰ্থত আৰু এক কথাত ক'বলৈ গ'লে গাহৰিৰ পৰা ওলোৱা তেলেৰেই আমি গাহৰিৰ তৰকাৰী বনাব পাৰোঁ। সেয়েহে আপোনালোকে শুনিবলৈ বা দেখিবলৈ নিশ্চয় পাব যে বহুতে গাহৰি মাংস তৰকাৰী হিচাপে বনাওঁতে বা ভাজোঁতে
তেল খুব কম পৰিমাণে ব্যৱহাৰ কৰে বা প্ৰায় বহু ক্ষেত্ৰত ব্যৱহাৰ নকৰে। আপোনালোকেও নিজে চেষ্টা কৰি চাব পাৰে মই যিদৰে দেখুৱাইছিলোঁ সেই পদ্ধতিটো ব্যৱহাৰ কৰি। আলু ভাজি লোৱা হৈছে। গাহৰিৰ লগত আলু নাথাকিলে তৰকাৰী হিচাপে গাহৰি ভাতৰ লগত খোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, কিয়নো গাহৰিত প্ৰয়োজনতকৈ অধিক পৰিমাণৰ চৰ্বি থাকে। সেয়েহে গাহৰি মাংসৰ তৰকাৰীত যথেষ্ট পৰিমাণৰ পৰ্যাপ্ত পৰিমাণৰ, প্ৰয়োজনতকৈ অধিক দিলে সকলো বস্তুৱে বেয়া, যথেষ্ট নহয় আচলতে পৰ্যাপ্ত পৰিমাণৰ আদা, নহৰু, জলকীয়া, পিঁয়াজ এইসমূহৰ পেষ্ট বা মিশ্ৰণ ব্যৱহাৰ কৰিব লাগে। তেলত ভাজি লোৱাটো প্ৰয়োজন। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে আদা, নহৰু, ভোট জলকীয়া, পিঁয়াজ আৰু জিৰা গুড়ি তেলত কিদৰে ভাজি থকা হৈছে। তেলত ভাজিলে প্লাছ পইণ্টটো হৈছে এয়ে যে তেলৰ সৈতে মছলাখিনি মিলি এক বিশেষ আৰু স্থায়ী সুগন্ধিৰ সৃষ্টি কৰে। কিন্তু পূৰ্বে কোৱাৰ দৰে আজিও কওঁ যে মছলাখিনি যাতে সিজাৰ পিছত আৰু বেছিকৈ ভাজি থকা নহয়, নহ'লে মছলাখিনি দেই যাব, ফলত হিতেই বিপৰীত হ'ব। আৰু এটা কথা কওঁ, বহুতে মাংসৰ লগত বিলাহী দিব নোখোজে বা দিলেও মাংসৰ সৈতে একেলগে বিলাহীখিনি ঢালি দিব নোখোজে। ইয়াৰ কাৰণ হিচাপে তেওঁলোকে ইয়াকে কয় যে বিলাহীখিনিয়ে মাংসখিনি সিজাত অসুবিধাৰ সৃষ্টি কৰে বা বিলাহীখিনি ভালদৰে নিসিজে। তেওঁলোকক মই এইটো কথা কওঁ যে বিলাহীখিনি যদি সিজিবৰ বাবে ভালকৈ মিহিকৈ কুটি লোৱা হয়, তেনেহ'লে বিলাহীখিনি নিসিজাৰ কোনো কাৰণ নাই। বৰং বিজ্ঞানসন্মতভাৱে এইটোহে প্ৰমাণ হৈছে যে টেঙাজাতীয় পদাৰ্থই বা এচিডযুক্ত পদাৰ্থই যেনে বিলাহীয়ে মাংসখিনি সিজাত সহায়হে কৰে। আন এটা মন কৰিবলগীয়া কথা হৈছে বিলাহীখিনি যাতে আমি পুৰা যাবলৈ নিদিওঁ, অৰ্থাৎ জুই যদি আমি কমাই ৰাখোঁ, তেনেহ'লে এটা সময়ত আমি দেখিবলৈ পাম যে বিলাহীখিনিৰ সৈতে মাংসখিনি সম্পূৰ্ণৰূপে মিলি পৰিছে বা বিলাহীখিনি গলি মাংসখিনিৰ সৈতে এক সুন্দৰ আকৰ্ষণীয় ৰঙৰ সৃষ্টি কৰিছে। ভিডিঅ'টো ক্ৰমে আগুৱাই গৈ থাকিলে এটা সময়ত আপোনালোকে নিশ্চয় দেখিবলৈ পাব যে আমি লাইপাতসমূহ কিদৰে মাংসৰ ওপৰত দিছোঁ। মনত ৰাখিব, মাংসৰ তৰকাৰী বা মাছৰ তৰকাৰী দুয়োটাই সুকীয়া ব্যঞ্জন, গতিকে ইয়াৰ পদ্ধতিসমূহো বেলেগ বেলেগ হয়। কোৱাৰ অৰ্থটো হৈছে মাছৰ তৰকাৰীত যদি লাই শাক দিয়া হয় তেনেহ'লে মিহিকৈ কুটি পেলাই দিয়া হয়, কিন্তু মাংসত লাইপাত ব্যৱহাৰ কৰোঁতে, বিশেষকৈ গাহৰি মাংসৰ তৰকাৰীত যেতিয়া আমি লাইপাত ব্যৱহাৰ কৰোঁ, তেতিয়া লাই শাকসমূহ কুটি নলৈ গোটে গোটে মাংসৰ ওপৰত দি ভাপত সিজিবলৈ দিয়াটোহে প্ৰয়োজনীয়। প্ৰথম অৱস্থাত আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে ইমান ডাঙৰ ডাঙৰ পাতসমূহ মাংসৰ ওপৰত দিলে যথেষ্ট দেখিবলৈ বেয়া হ'ব, কিন্তু কিছু সময় কম জুইত সিজিবলৈ দিয়াৰ পিছত আপোনালোকে দেখি নিশ্চয় আচৰিত হ'ব যে লাইপাতখিনি সুন্দৰকৈ মাংসৰ লগত মিলি পৰিব। আন এটা মন কৰিবলগীয়া কথা হৈছে আপোনালোকে প্ৰায়ে মন কৰিছে যে বহুতে মছলা বা পিঁয়াজ, আদা, নহৰু, জলকীয়া গুড়ি ইত্যাদি বা জিৰা এইবোৰ এবাৰেই দিয়ে বা বহুত সময়ৰ পিছত দিয়ে, কিন্তু আপুনি যদি তেনে নকৰি আংশিকভাৱে বিভিন্ন সময়ত মছলা ব্যৱহাৰ কৰে, তেনেহ'লে তৰকাৰীখিনি অত্যন্ত সুস্বাদু হয়। ভিডিঅ'টো ভালকৈ পুংখানুপুংখকৈ যদি মন কৰে, তেনেহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব যে কিদৰে মই মছলাসমূহ পৃথক পৃথককৈ বেলেগ বেলেগ সময়ত প্ৰয়োগ কৰিছোঁ। যিদৰে তেল গৰম হোৱাৰ পিছত এবাৰ, বিলাহীখিনি গলি যোৱাৰ পিছত এবাৰ, লাই পাতখিনি দিয়াৰ পিছত আকৌ এবাৰ, পিছত পানী ঢালি দিয়াৰ পিছত আকৌ এবাৰ। এইদৰে মছলা ব্যৱহাৰ কৰাৰ লাভটো হৈছে এয়াই যে বহু সময়ত মছলাসমূহ পুৰি গৈ বা দেই গৈ তাৰ প্ৰকৃত গুণাগুণটো হেৰুৱাই পেলায়। গতিকে গৰম তেলত দিয়া মছলাখিনিয়ে সেই সময়ত মাংসৰ লগত মিহলি হৈ যিখিনি কাম সম্পাদন কৰিব, তাৰ ঠিক পিছত বিলাহীখিনি গলি যোৱাৰ পিছত দিয়া মছলাখিনিয়ে আন এক কাম সম্পাদন কৰিব।
ঠিক একেদৰে লাই শাকখিনি দিয়াৰ পিছত দিয়া মছলাখিনিয়ে লাই পাতখিনিৰ লগত একেলগে মাংসৰ লগত মিহলি হৈ যোৱাত সহায় কৰাৰ লগতে আন এক সুগন্ধিৰ সৃষ্টি কৰিব। তদুপৰি পানী ঢালাৰ পিছত দিয়া মছলাখিনিয়ে তৰকাৰীখিনিৰ গোন্ধ দুগুণে বৃদ্ধি কৰিব। ভিডিঅ' ক্লিপছবোৰত দেখুওৱাৰ দৰে আপোনালোকে ঘৰতে জলকীয়া পকাই থৈ জলকীয়া গুড়ি কৰি ল'ব পাৰে শুকুৱাই লোৱাৰ পিছত। ঠিক একেদৰে ঘৰৰ শালি মাটিত লাই পাত, ধনিয়া পাত আদি বিভিন্ন খেতি কৰি ৰাখিব পাৰে, কিয়নো এয়া সম্পূৰ্ণ প্ৰাকৃতিক আৰু নিৰ্ভেজাল হয়। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে লাই শাকখিনি আপোনালোকে ভবাৰ দৰে পূৰ্বৰ দৰে ডাঙৰ ডাঙৰ পাত হৈ ঢাকি ধৰা নাই, বৰঞ্চ ইহঁত অত্যন্ত সৰু সৰু টুকুৰা হৈ মাংসৰ লগত মিলি পৰিছে। অৱশেষত আপোনালোকে দেখিব পাৰিছে যে সুগন্ধিৰ বাবে আমি নমাই থোৱাৰ পিছত ধনিয়া ব্যৱহাৰ কৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকে হাইব্ৰিড ধনিয়া ব্যৱহাৰ কৰাতকৈ আমাৰ থলুৱা ধনিয়াৰ যিটো জাত সেই জাতটো ব্যৱহাৰ কৰিব পাৰে বা উচিত, কিয়নো সেই ধনিয়াবিধৰ গোন্ধই সুকীয়া। বিলাহী আৰু লাই পাতৰ সংমিশ্ৰণে তৰকাৰীখিনিক এক অন্য মাত্ৰা প্ৰদান কৰিছে, যথেষ্ট আকৰ্ষণীয় ৰঙৰ হৈ পৰিছে। আজিৰ থলুৱা ৰেচিপিবিধ আপোনালোক সকলোৱে নিশ্চয় ট্ৰাই কৰা উচিত। ধন্যবাদ। এয়া পৰিৱেশনৰ সময়।